নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান। আজি ৰাজনীতিৰ কথা কিছু পাতিব বিচাৰিছোঁ। ৰাজনীতিৰ প্ৰতি নতুন প্ৰজন্মৰ ধাৰণা কেনেকুৱা, দৃষ্টিভংগী কেনেকুৱা, সেই বিষয়ে কিছু কথা পাতিব বিচাৰিছোঁ। ভাৰতৰ নিচিনা এখন বৃহৎ গণতান্ত্ৰিক দেশত নতুন প্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি অধিকাংশৰে উদাসীনতাটো শুভ লক্ষণ নহয়। আপোনালোকে যদি মন কৰে, আজিৰ তাৰিখত নতুন প্ৰজন্মৰ যদি আপোনালোকে কোনোবা ল'ৰা ছোৱালীৰ ফেচবুকত আপোনালোকে যি বায়ো থাকে, তাত যদি পলিটিকেল ভিউজ চায়, তেতিয়া অধিকাংশই লিখে আই ডোণ্ট লাইক পলিটিক্স, আই হেট ইট, আই এম নট ইণ্টাৰেষ্টেড। কিন্তু ভাৰতৰ নিচিনা এখন দেশত য'ত 5 বছৰৰ মূৰে মূৰে লোকসভাৰ নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়, এনেকুৱা দেশ এখনত ৰাজনীতিৰ প্ৰতি নতুন প্ৰজন্মৰ উদাসীনতাটোৱে আচলতে আমাৰ যি গণতন্ত্ৰ, সেই গণতন্ত্ৰক দুৰ্বলহে কৰিব। গতিকে ৰাজনীতিৰ প্ৰতি নতুন প্ৰজন্ম আচলতে উদাসীন নহয়, তেওঁলোক সজাগ সচেতন হ'ব লাগিব। মহাত্মা গান্ধীয়ে কৈছিল, ৰাজনীতি এক সৰ্পকুণ্ডলীৰ নিচিনা, আমি পলাই ফুৰিলেও ই আমাক মেৰিয়াই ধৰে। অৰ্থাৎ ৰাজনীতিক বাদ দি আমি জীয়াই থাকিব নোৱাৰোঁ। আমি যিমানে ৰাজনীতিৰ পৰা আঁতৰি নাযাওঁ কিয়, ৰাজনীতি সদায় আমাৰ ওচৰ চাপি আহিবই। এই কথা মহাত্মা গান্ধীয়ে কৈ গৈছিল। বিপ্লৱী চে গুয়েভাৰাই কৈছিল যে যদি ৰাজনীতিয়ে আমাৰ ভৱিষ্যত নিৰ্ণয় কৰিব পাৰে, তেন্তে আমিও ৰাজনীতিৰ ভৱিষ্যত নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ ভাৰতৰ নিচিনা এখন কল্যাণকামী দেশত য'ত অধিকাংশই দুখীয়া মানুহ, দৰিদ্ৰ সীমাৰেখাৰ তলত কোটি কোটি মানুহ আছে, তেনে এখন দেশত ৰাজনীতিয়ে আচলতে তেওঁলোকৰ গোটেই জীৱন ধাৰণৰ মানদণ্ড, তেওঁলোকৰ সামাজিক আৰ্থিক নিৰাপত্তা ৰাজনীতিৰ দ্বাৰাহে নিৰ্ণয় কৰা হয়। গতিকে ৰাজনীতিৰ প্ৰতি যদি উদাসীন হোৱা হয়, তেন্তে সঠিকভাৱে কেতিয়াও এখন দেশ আগবাঢ়িব নোৱাৰে, সমাজ এখন বিকশিত হ'ব নোৱাৰে। গতিকে সঠিক ৰাজনীতিয়ে সদায় এখন সুন্দৰ সমাজ গঢ়িবলৈ চেষ্টা কৰে। বৰ্তমান আমি যি ৰাজনীতি দেখি আছোঁ, সেই ৰাজনীতি বেয়া, সেইকাৰণে আমাৰ চকুত বেয়াখিনি আহে। কিন্তু ৰাজনীতি আমি দেখাৰ ৰাজনীতিয়ে কেৱল নহয়, ইয়াত ভাল ৰাজনীতিও আছে, বহুত ভাল নেতাও অসমত এইখন ভাৰতত আছিলে। আপোনালোকে নিশ্চয় জানে যে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক চৰকাৰ, তেওঁ কেইবাবাৰো ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হৈছিল আৰু তেওঁ এগৰাকী সৎ নিকা মুখ্যমন্ত্ৰী আছিল। তেওঁৰ কাৰ্যকালত ত্ৰিপুৰাই বহুতখিনি উন্নতি লাভ কৰিছিল, অতি সাধাৰণ জীৱন যাপন কৰিছিল, সেই কথা আপোনালোকে নিশ্চয় জানে। অসমতো নাজিৰা সমষ্টি শিৱসাগৰ জিলাৰ বিধায়ক আছিল সাংসদ দ্ৰুপদ বৰগোহাঁই, অতি সহজ সৰল জীৱন যাপন কৰিছিল, তেওঁ মানুহৰ বাবে কাম কৰিছিল। বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ আপোনাৰ হেমেন দাস কেইবাবাৰো নিৰ্বাচনত জয়লাভ কৰিছিল। আকৌ আমাৰ উদ্ধৱ বৰ্মন বৰপেটাৰ সাংসদ আছিল, তেওঁলোক কিন্তু নিকা ৰাজনীতিবিদ আছিল। তেওঁলোকে সমাজৰ মংগলৰ বাবে কাম কৰিছিল, সমাজৰ কল্যাণৰ বাবে কাম কৰিছিল। এতিয়াও সৰভোগৰ যি বিধায়ক আছে মনোৰঞ্জন তালুকদাৰ, আপোনালোকে নিশ্চয় নাম শুনিছে, তেওঁ এগৰাকী অত্যন্ত সৎ নিকা ৰাজনীতিবিদ। গতিকে ৰাজনীতি বেয়া নহয়, ৰাজনীতি কৰা সকলো মানুহ বেয়া নহয়। আমি সেই কথাখিনি আমি চিন্তা কৰিব লাগে, কাৰণ আপোনালোকৰ প্ৰতিটো ভোটৰ মূল্য আছে। 18 বছৰ হ'লে যে ভোটাধিকাৰ পায় আমাৰ দেশত, সেই ভোটাধিকাৰৰ কিন্তু মূল্য আছে। আপুনি নিৰ্বাচনত ভোট প্ৰদান কৰি এজন প্ৰাৰ্থীক হৰাব পাৰে, জিকাব পাৰে। এখন চৰকাৰ সলনি কৰাৰ ক্ষমতা জনসাধাৰণে ৰাখে। গতিকে তেনে ক্ষেত্ৰত মই ভাবোঁ ৰাজনীতি বেয়া বুলি কৈ আমি ৰাজনীতিৰ প্ৰতি উদাসীন হোৱাটো শুভ লক্ষণ নহয় আমাৰ দেশৰ বাবে, জাতিটোৰ বাবে। ৰাজনীতিক আমি ভাল পাব লাগে, সঠিক ৰাজনীতিৰ দিশত আমি আগবাঢ়িব লাগে। আমি যিসকল দুৰ্নীতিগ্ৰস্ত নেতা আছে সমাজত, যিসকল মন্ত্ৰী বিধায়কে দুৰ্নীতি কৰে, বেয়া কাম কৰে, তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰাই ভাল ৰাজনীতি, যিসকলে সঁচা অৰ্থ সমাজৰ বাবে কাম কৰিব বিচাৰে, তেওঁলোকক আমি ভোট দি নিৰ্বাচনত জয়যুক্ত কৰিব লাগে। এইখিনি কথাই ক'লোঁ। পুনৰ এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।